সকলোকে নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেল এম অসমলৈ আজি পুনৰ মই আপোনালোকলৈ অসম পুলিচৰ যি আমাৰ ABOBৰ ৰিটেন এক্সাম হ'ব তাৰ কেইটামান সম্ভাৱ্য জিকে কুৱেশ্যন লৈছো আৰু এইটো মোৰ দ্বিতীয় সিৰিজ হয় আগৰ যোনটো মই সিৰিজ কালি আপোনাৰ ভিডিঅ'টো আপলোড কৰিলো আপোনালোকে চাব পাৰে মই ডেসক্ৰিপচন লিংকটো দি দিম আৰু ইয়াৰ যি পিডিএফটো মই মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো ফলো কৰি পেলাই পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব আৰু এই টেলিগ্ৰাম চেনেলটোৰ লিংকটো মই ডেসক্ৰিপচনতে দি দিম গতিকে পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল অসম ভ্ৰমণ কৰা প্ৰথমগৰাকী চীনা পৰ্যটক কোন আছিলে আৰু ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল হিউৱেন চাং তাৰ পৰা ফা হিয়েন তাৰ পৰা আমাৰ কিন সিং চিহ নাং তাৰ পৰা মিয়ান জেনেইন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিউৱেন চাং এইটো চবেই জানেই প্ৰথম আমাৰ চীনা পৰ্যটক আছিলে হিউৱেন চাং তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম চাহ ৰোপণকাৰী কোন আছিলে অপশ্যনত আছে আমাৰ দাদাভাই নৰোজী ৰাধাকান্ত সন্দিকৈ মণিৰাম দেৱান ৰবাৰ্ট স্কট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ মণিৰাম দেৱান তাৰ পিছৰ প্ৰশ্নটো হ'ল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হয় ইয়াৰ অপশ্যনত আছে 1970 চন 1965 চন 1960 চন 1962 চন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 1970 চন তাৰ পিছৰ প্ৰশ্নটো হ'ল হস্তি বিদ্যানৰ্ব পুথিখন কাৰ ৰাজত্বকালত ৰচনা কৰা হৈছিল ইয়াৰ অপশ্যনত আছে ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ গদাধৰ সিংহ শিৱসিংহ শুদ্ধ উত্তৰটো হ'ব আমাৰ ৰুদ্ৰসিংহ তাৰ পিছৰ প্ৰশ্নটো হ'ল অসম বিধানসভাৰ প্ৰথমখন বৈঠক শ্বিলঙত হৈছিলে কিমান তাৰিখত হৈছিলে সুধিছে ইয়াৰ আমাৰ অপশ্যন এ আছে 7 এপ্ৰিল 1917 চন দ্বিতীয়তে আছে আমাৰ 7 এপ্ৰিল 1927 চন তৃতীয়তে আছে আমাৰ 7 এপ্ৰিল 1937 চন তাৰ পিছত আছে আমাৰ 7 এপ্ৰিল 1947 চন ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 7 এপ্ৰিল 1937 চন তাৰ পিছৰ প্ৰশ্নটো হ'ল আহোম ৰাজত্বৰ শেষৰখন ৰাজধানী কি আছিলে এইটো বহুত কমন কুৱেশ্যন হয় আমাৰ যি আগন্তুক হৈ যোৱা যি আমাৰ এডিআৰই এক্সাম হৈ গৈছিলে তাত আমাৰ এইটো কুৱেশ্যন আহিছিলে আৰু বহুতে এইটো কুৱেশ্যনত খেলি মেলি লগাইছিলে কাৰণ চৰাইদেউখন আমাৰ প্ৰথম আছিলে তাৰপিছত আপোনাৰ ৰংপুৰ বা এনেকুৱা কিবা দিছিলে বহুতে অপশ্যন কিন্তু ই আমাৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট সকলোৱে এইটো মনত ৰাখি থ'ব যোৰহাট আমাৰ আৰু বহুতে জানেই এইটো আহোম ৰাজত্বৰ শেষৰখন ৰাজধানী হ'ল আমাৰ যোৰহাট তাৰ পিছৰ প্ৰশ্নটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো ক'ত অৱস্থিত ইয়াৰ অপশ্যনত আছে নাগালেণ্ডৰ তুলি তাৰ পৰা মেঘালয়ৰ নাংপু অসমৰ নামৰূপ ওপৰৰ কোনোটোৱে নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অসমৰ নামৰূপ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো আমাৰ অসমৰ নামৰূপতে আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল শ্বহীদ কুশল কোঁৱৰক কেতিয়া ফাঁচীৰ শাস্তি দিয়া হৈছিলে ইয়াৰ আমাৰ অপশ্যনত আছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত তাৰ পৰা চিপাহী বিদ্ৰোহ তাৰ পৰা প্ৰথম বিশ্বযুদ্ধ ওপৰৰ কোনোটোৱে নহয় ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব ভাৰত ত্যাগ আন্দোলনৰ সময়ত শ্বহীদ কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে পিছৰ প্ৰশ্নটো হ'ল অসমীয়া গদ্য সাহিত্যৰ পিতৃ বুলি কাক গণ্য কৰা হয় ইয়াৰ অপশ্যনত আছে হেমবৰুৱা শংকৰদেৱ মাধৱ কন্দলী ভট্টদেৱ ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব ভট্টদেৱক আমাক অসমীয়া গদ্য সাহিত্যৰ পিতৃ বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমত বৰ্তমান কিমানখন জিলা আছে অপশ্যনত আছে আমাৰ 25খন তাৰ পৰা 20খন তাৰ পৰা আমাৰ 33খন আৰু 35খন ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব অসমৰ বৰ্তমান কিমানখন জিলা আছে গতিকে যোনসকলে জানে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰিব তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ আমি অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিলে ইয়াৰ অপশ্যনত আছে 1984 চনৰ 15 আগষ্ট 1985 চনৰ 15 আগষ্ট 1986 চনৰ 15 আগষ্ট 1987 চনৰ 15 আগষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 1985 চনৰ 15 আগষ্ট তাৰ পিছৰ প্ৰশ্নটো হ'ল এছিয়াৰ প্ৰথম তৈলক্ষেত্ৰৰ খনন কেতিয়া কৰা হৈছিলে আৰু এইটো বেলেগ ধৰণৰ আহিব পাৰে এছিয়াৰ প্ৰথম আমাৰ তৈলক্ষেত্ৰটোৰ নাম কি বুলি আহিব পাৰে আৰু ইয়াৰ এছিয়াৰ প্ৰথম তৈলক্ষেত্ৰৰ খননটো আমাৰ ডিগবৈত কৰা হৈছিলে 1901 চনত এইটো সকলোৱে মনত ৰাখিব ডিগবৈত তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমত কোন বছৰত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছিলে ইয়াৰ অপশ্যনত আছে 2002 চন 2004 চন 2005 চন 2007 চন এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যদি কোনোবাই জানে মই তথাপিতো জনাই দিছোঁ আপোনালোকক অসমত আমাৰ ৰাষ্ট্ৰীয় খেলখন 33তম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছিলে 2007 চনত 2007 চনত আমাৰ 33তম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছিলে তাৰ পিছৰ প্ৰশ্নটো হ'ল আহোম ৰাজত্বকালত কিমানজন ৰজা আছিলে আমাৰ আহোম ৰাজত্বকালত কিমানজন ৰজা আছে সেইটো সুধিছে আৰু ইয়াৰ অপশ্যনত আছে 30 জন 41 জন 50 জন 60 জন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 41 জন তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্বিতীয় মানৰ আক্ৰমণ কেতিয়া সংঘটিত কৰা হৈছিলে ইয়াৰ অপশ্যনত আছে আমাৰ 1817 চন 1818 চন 1819 চন 1821 চন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 1819 চন
তাৰ পৰা আমাৰ প্ৰশ্নটো হ'ল মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিলে? ইয়াৰ অপশ্যনত আছে ২৬ ফেব্ৰুৱাৰী ১৮৫৮ চন, ৩০ জানুৱাৰী ১৮৬০ চন, ২০ মাৰ্চ ১৮৬১ চন, ২১ এপ্ৰিল ১৮৬৫ চন। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব ২৬ ফেব্ৰুৱাৰী ১৮৫৮ চন। তাৰ পিছৰ প্ৰশ্নটো হ'ল কোন ঠাইত ১৯৪২ চনৰ ভাৰতীয় আন্দোলনত কনকলতা বৰুৱা আৰু মুকুন্দা কাকতিক ব্ৰিটিছ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিলে? ইয়াৰ অপশ্যনত আছে শোণিতপুৰ, তেজপুৰ, গহপুৰ, বিশ্বনাথ চাৰিআলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ গহপুৰ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আছিলে আৰু দ্বিতীয় মুখ্যমন্ত্ৰী আমাৰ অসমৰ কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বি আৰ মেধি। মনত ৰাখিব সকলোৱে, আমাৰ দ্বিতীয় মুখ্যমন্ত্ৰী হ'ল বি আৰ মেধি। তাৰ পিছৰ প্ৰশ্নটো হ'ল ক্ষেত্ৰফলৰ পৰা অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল তলৰ কোনখন জিলা? ইয়াৰ অপশ্যনত আছে আমাৰ চিৰাং, বাক্সা, দক্ষিণ শালমৰা আৰু কাৰ্বি আংলং। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব দক্ষিণ শালমৰা। দক্ষিণ শালমৰাখন হ'ল আমাৰ ক্ষেত্ৰফলৰ পৰা অসমৰ একেবাৰে সৰু জিলা। তাৰ পিছৰ প্ৰশ্নটো আৰু একেবাৰে আমাৰ শেষৰ প্ৰশ্নটো, ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নামটো কি আছিলে? অপশ্যনত আছে আমাৰ নিৰ্মল ভকত, মিৰি জীয়ৰী, মনুমতী, দন্দুৱাদ্ৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ মিৰি জীয়ৰী। আৰু ৰজনীকান্ত বৰদলৈক আমাৰ উপন্যাস সম্ৰাট বুলি কোৱা হয়, সকলোৱে মনত ৰাখিব। গতিকে আজিলৈ মোৰ জিকে চিৰিজৰ প্ৰশ্নসমূহ সমাপ্ত হৈছে আৰু আগলৈ মই এনেদৰে আপলোড কৰিবলৈ চেষ্টা কৰিম। গতিকে কোনোবা যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক যি আমাৰ পৰীক্ষা হ'ব তাত এইবিলাক প্ৰশ্ন, এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ অহাৰ সম্ভাৱনা আছে। গতিকে আজিলৈ ধন্যবাদ। জয় অসম।